বাক্সাৰ মুছলপুৰত আজি কেন্দ্ৰীয় বাজেটৰ বিৰুদ্ধে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চলিত কেন্দ্ৰীয় বাজেট অধিৱেশনত সমাজ কল্যাণৰ বাবে বাজেট বৃদ্ধি নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য কৰে বাক্সা জিলা অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা বীণা বৈশ্যই। এই বাজেট পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় সন্থাই। যদি চৰকাৰে এই বাজেট বিবেচনা কৰি সমাজ কল্যাণ বিভাগৰ লগতে ICDSৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে বাজেট বৃদ্ধি নকৰে তেন্তে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলি হুংকাৰ দিয়ে সন্থাই। সন্মানীয় বান্ধৱীসকল, আজি আমি যেহেতু আপোনালোকে সকলোৱে গমে পায় যে 1 তাৰিখে কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে আৰু সেই কেন্দ্ৰীয় বাজেটত আমি দেখা পাইছোঁ যে আমাৰ ICDSৰ আমাৰ সমাজ কল্যাণ বিভাগৰ আমাৰ বাজেট বৃদ্ধি কৰা নাই আৰু যেহেতু বৃদ্ধি কৰা নাই সেয়েহে আমি আজি 2 তাৰিখে যেহেতু ৰবিবাৰ আছিল 3 তাৰিখে সৰস্বতী পূজা আৰু 4 তাৰিখে আমাৰ বান্ধৱীসকলৰ কিছুমান অসুবিধাৰ কাৰণে আমি 5 তাৰিখে আজি 5 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় আমি প্ৰতি জিলাই আমি বাজেট বিৰোধী কাৰ্যসূচী কৰিছোঁ আৰু এই বাজেট বিৰোধী কৰিছোঁ আৰু বাজেট যাতে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে বাজেট বৃদ্ধি কৰে সেই কথাটো আমি আকৌ কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আকৌ যদি আমাৰ এই বাজেটে থাকে তেতিয়াহ'লে আকৌ আমি আমাৰ কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। আজি আমাৰ একমাত্ৰ দাবী বাজেট বিৰোধী। আমাৰ বাজেট কিয় কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিছে, আকৌ আমি অনুৰোধ জনাইছোঁ এই বাজেট বৃদ্ধি কৰক, নহ'লে অন্যথা আকৌ আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আগৰ নিচিনাকৈ আমি আকৌ ৰাজপথত ওলাব লাগিব। তাত বাদে আমাৰ উপায় নাই, কাৰণ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ 6,500 টকা আৰু 3,250 টকাৰে আমি চলিব নোৱাৰোঁ। এই কথা আমি বাৰে বাৰে কৈ আছোঁ। আমি স্মাৰক পত্ৰ আমি হাজাৰে স্মাৰক পত্ৰ দিছোঁ, হাজাৰে আমি অৱগত কৰিছোঁ। ইয়ে DCয়ে হওক, ইয়ে আমাৰ ডাইৰেক্টৰে হওক, ইয়ে আমাৰ অজন্তা বাইদেৱে হওক, ইয়ে আমাৰ CM ছাৰে হওক, আমি বহুবাৰ আমি অনুনয় বিনয় কৰি তেখেতসকলক আমি আবেদন কৰিছোঁ। এই আবেদনৰ ফল নিশ্চয় আমি আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আজি সুফল নাপালোঁ। যেহেতু বাজেট আমাৰ কৰ্তন কৰিছে, আকৌ আমি অসম চৰকাৰে যেতিয়া আমাৰ বাজেট ডিক্লেয়াৰ কৰিব তেতিয়াও নিশ্চয় আমি যদি সুফল মতে আমি আমাৰ ফল পাওঁ তেতিয়াহ'লে আমি ভালে পাম। আৰু যদি আমাৰ যদি এই বাজেট আকৌ যদি অসম চৰকাৰৰ পৰা আমাৰ মনোপুত নহয় তেতিয়াহ'লে আমি নিশ্চয় আকৌ কিবা আমাৰ ব্যৱস্থা কৰিব লাগিব। এইখিনিয়ে, ধন্যবাদ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল নিউজ 24x7।